দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হ'ল নাহৰকটীৰ জয়পুৰ তাঁতীপথাৰৰ বৰনামঘৰ। অখণ্ড ভাগৱত পাঠ আৰু অমৃত কথানুষ্ঠানৰ আয়োজন। নাহৰকটীৰ জয়পুৰ তাঁতীপথাৰৰ বৰনামঘৰত আয়োজন কৰা হৈছে 7দিনীয়া অখণ্ড ভাগৱত পাঠ আৰু অমৃত কথানুষ্ঠান। সহভক্তই হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে সমগ্ৰ জয়পুৰ অঞ্চল। লখিমপুৰৰ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক কেন্দ্ৰৰ আচাৰ্য লোহিত চন্দ্ৰ দেৱ শৰ্মাৰ ভাগৱত ব্যাখ্যানুষ্ঠানে মোহিত কৰিলে ভক্তসকলৰ মন। অসমৰ বিভিন্ন ঠাইৰ ভক্তসকলৰ সমাগম ঘটাৰ কথা অৱগত কৰে উদ্যোক্তাসকলে। স্বৰূপে এই অনুষ্ঠান ভাগ পৰিগণিত হ'ব আৰু উদ্যোক্তাসকলে বিশেষকৈ গাঁৱৰ যুৱক যুৱতীসকলে অশেষ পুৰুষাৰ্থ কৰি নিজৰ সমস্ত মনোবল ভাৱনাৰ বল আৰু ভক্তি আৰু শক্তি লগাই এই অনুষ্ঠান ভাগ আয়োজন কৰিছে। আঘোণৰ পথাৰৰ পকা ধানৰ এই চপোৱাৰ সময়তো তেখেতসকলে গৃহস্থীৰ কাৰ্যৰ পাছতো এই ভাগৱতৰ অনুষ্ঠানত প্ৰতিদিন সহযোগী হৈ প্ৰতিদিন ভাগৱতৰ যি জ্ঞান আহৰণ কৰি জীৱনৰ সকলোতকৈ অমূল্য সময়কণ ভগৱানৰ চৰণত দি ভৱিষ্যত জীৱনৰ সুশান্তিৰ আশা বা সুশান্তিৰ যে পদক্ষেপ হাতত লৈছে তাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ আৰু প্ৰতিজন কৰ্মকৰ্তাসকলকো ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা এটা অঞ্চলৰ আৰু এনেকুৱা এটা বৰ্তমান সময়ৰ প্ৰয়োজনীয় যুৱ প্ৰজন্মৰ সকলোতকৈ কল্যাণকাৰী অনুষ্ঠানটোত যে আহি তেওঁলোকে অসমৰ সমূহ ৰাইজক এই অনুষ্ঠানৰ বাৰ্তা বাহক হিচাপে আহি সমস্ত অঞ্চলত নহয় গোটেই অসমবাসীকে এই ভাল কামৰ ভাল বাৰ্তা জনাবৰ কাৰণে যি পদক্ষেপ লৈছে, আমি ব্যাসপীঠৰ পৰা আমি তেখেতসকলৰ সমস্ত পৰিয়ালটিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ ভক্তসকলৰ মাজৰ পৰাও আমি আশীৰ্বাদ জনাইছোঁ তেওঁলোকৰ ভৱিষ্যত জীৱন সুখময় হওক, মংগলময় হওক আৰু অসমৰ এই ভাল ভাল শুভ সংবাদবোৰ যেন প্ৰতিজনৰ বুকুৰ মাজলৈকে প্ৰচাৰ আৰু প্ৰসাৰ কৰে। কৃষ্ণ। নাহৰকটীয়াৰ পৰা উপেন দাসৰ ৰিপৰ্ট, নিউজ মেগনেট এনি।